চৰ্চাত আন এখন বিয়া মন্দিৰত শপত খালে দৰা কইনাই কইনাই কলে বিয়াৰ পিছত মোৰ লগত কাজিয়া নকৰিবা দেই সৰু সৰু কথাবোৰ মৰমেৰে আকোৱালি ল'ব পাৰিলেই সজাব পাৰি ধুনীয়া সংসাৰ নজীৱনৰ পাতনি মেলা দম্পতীৰ শপত গ্ৰহণে মৰম বুটলিছে ৰাইজৰ চাওক কইনাই ভগৱানৰ আশীষ লৈ দৰাক কি বুলি শপত খুৱাইছে সুখে দুখে জীৱন কাজিয়া লাগিলেও নমতাকে নাথাকো তাৰপিছত আমাৰ দুইখন ঘৰ মা পাপা দুজনকে দুইখন ঘৰৰ দুইজন মা পাপাকে নিজৰ মা পাপা ভাবিম আৰু কোনো দিনে থাৰ্ড পাৰ্টি মানে কোনোবা থাৰ্ড পাৰ্চনক আমাৰ জীৱনত আহিব নিদিওঁ আৰু হেৰি কি বুলি কয় বিশ্বাসক আগতে যেনেকে মৰম কৰিছে এতিয়া পাছতো মৰম কৰিম গোটেই জীৱনটো তেনেকে মৰম তাৰপিছত মোৰ ড্ৰিম চিমক ছাপৰ্ট কৰিম আৰু কিবা ভালকে কোৱা আৰু হাজবেণ্ডৰ ডমিনেশ্যনটো দাদা দি নকৰিব আৰু তোমাৰ ফালৰ পৰা কিবা এটা কৰি দিয়া তোমাৰ ফালৰ পৰা কোৱা কিবা এটা মোৰ ফালে পৰা কাজিয়া কৰিব কোনে কাজিয়া সেইটো ক'ব নোৱাৰিছো হ'ব কেতিয়াবা কেতিয়াবা হ'ব য'ত কাজিয়া হ'ব তাত মৰম বেছি হ'ব কথা কেতিয়াও ৰিকল নকৰিম পাঁচটা কথা তুমি কেতিয়াও ৰিকল নকৰিবা মৰমবোৰ জীয়াই ৰখাৰ এক প্ৰকাৰে চেষ্টা দৰা কইনাৰ সম্পৰ্কবোৰ ভালে ৰাখিবলৈ দৰা কইনা দুয়োৰেই কৰণীয় থাকে সেয়ে এইবাৰ দৰায়ো কেইটামান কথা ক'লে কইনাক আৰু তুমি একো ক'বলৈ নাই ক'ব লাগিব কোৱা এনেকে দেখুৱাটো কৰা কি হ'ব এখন এতিয়া যোনখন তুমি যোনখন ঘৰলৈ গৈ আছা তুমি নিজৰ ঘৰলৈ আহিবা চবকে মৰম কৰিবা সমানে মা পাপা ভাইটি দাদা চবকে সমানে মৰম কৰিবা নিজৰ ভাইটি দাদা নিচিনা থাৰ্ড পাৰ্টি নহ'ব আমাৰ মাজত আমি দুটাই থাকিম আৰু পাঁচটো কেতিয়াও তুমি ৰিকল কৰিব নোৱাৰিবা বিয়া এক আৰম্ভণিহে মাথো একেলগে আগবাঢ়ি যোৱাৰ ধুনীয়া হওক এই সংসাৰ সুখৰ হওক দাম্পত্য জীৱন নিউজ ডেস্ক টাইম 8 তুমি কোৱা সুখে দুখে জীৱন কাজিয়া লাগিলেও নমতাকে নাথাকো তাৰপিছত আমাৰ দুইখন ঘৰ মা পাপা দুজনকে দুইখন ঘৰৰ দুইজন মা পাপাকে নিজৰ মা পাপা ভাবিম আৰু কোনো দিনে থাৰ্ড পাৰ্টি মানে কোনোবা থাৰ্ড পাৰ্চনক আমাৰ জীৱনত আহিব নিদিওঁ আৰু হেৰি কি বুলি কয় বিশ্বাসক আগতে যেনেকে মৰম কৰিছে এতিয়া পাছতো মৰম কৰিম গোটেই জীৱনটো তেনেকে মৰম তাৰপিছত মোৰ ড্ৰিম চিমক ছাপৰ্ট কৰিম আৰু কিবা ভালকে কোৱা আৰু হাজবেণ্ডৰ ডমিনেশ্যনটো দাদা দি নকৰিব আৰু তোমাৰ ফালৰ পৰা কিবা এটা কৰি দিয়া তোমাৰ ফালৰ পৰা কোৱা কিবা এটা মোৰ ফালে পৰা কাজিয়া কৰিব কোনে কাজিয়া সেইটো ক'ব নোৱাৰিছো হ'ব কেতিয়াবা কেতিয়াবা হ'ব য'ত কাজিয়া হ'ব তাত মৰম বেছি হ'ব কথা কেতিয়াও ৰিকল নকৰিম পাঁচটা কথা তুমি কেতিয়াও ৰিকল নকৰিবা হ'ল আৰু তুমি একো ক'বলৈ নাই কম নহয় মই ক'ব লাগিব কোৱা এনেকে দেখুৱাটো কৰা কি হ'ব এখন এতিয়া যোনখন তুমি যোনখন ঘৰলৈ গৈ আছা তুমি নিজৰ ঘৰলৈ আহিবা চবকে মৰম কৰিবা সমানে মা পাপা ভাইটি দাদা চবকে সমানে মৰম কৰিবা নিজৰ ভাইটি দাদা নিচিনা থাৰ্ড পাৰ্টি নহ'ব আমাৰ মাজত আমি দুটাই থাকিম আৰু পাঁচটো কেতিয়াও তুমি ৰিকল কৰিব নোৱাৰিবা